নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰাইটিং ফিভাৰ ইউটিউব চেনেললৈ। আজি আমি জানিম অসমত পোৱা 5টা বিষাক্ত সাপৰ বিষয়ে। অসমত পোৱা প্ৰথমটো বিষাক্ত সাপ হৈছে বেণ্ডেড ক্ৰেট, যাক অসমীয়াত প্ৰতিযুক্ত ক্ৰেট বা শংখচূড় বা বাকৰাজ বুলিও কোৱা হয়। অসমত পোৱা আন এটা বিষাক্ত সাপ হৈছে কিং কোব্ৰা, যাক অসমীয়াত কোৱা হয় ৰজা ফেটি বুলি। অসমত পোৱা আৰু এবিধ বিষাক্ত সাপ হৈছে এটা চকৰি থকা ফেটি, যাক কোৱা হয় মনোক্লেট ক্ৰ'বা বুলিও। হোৱাইট লিপ পিট ভাইপাৰ অসমৰ আন এটা বিষাক্ত সাপ, যাক কোৱা হয় হালধীয়া ভাইপাৰ বুলিও। ধন্যবাদ।